हेलो फ्रेंड्स আৰু আজিৰ ভিডিওটো কৰপে স্টাৰ্ট কৰিছো নিশ্চয় ধৰিব পাৰিছে যিসকলে মোৰ ভিডিও চাই আছে এতিয়ালে তেলকে গম পাইছে মই কৰবাৰ ভিডিওটো আৰম্ভ কৰিছো গম পাইছেনে চাওকচোন হয় মই মাহতৰ ঘৰৰ পৰা ভিডিওটো আজি আৰম্ভ কৰিছো মানে মই মাহতৰ ঘৰত আহিছো আগৰ ভিডিওটোত কৈছোৱে যে মই মানে ঘপককে আহিলো মানে 10টা বজাত ৰাতি 10টা বজাত মই হে ঘৰ পাইছো কি কাৰণ পাইছো এইটো ভিডিওত মই কৈ আছো কি হৈছিল হেতু ভিডিওৰ মানে কিয় মই ইমান জলদি মানে আহিবলগিয়া হল এই পিনে ৰাস্তাৰ পিনে অকনমান ওলাই আহিছো আৰু মই ভাবিছো আপোনালোকক কও কি হৈছিল মানে কথাটো হল দুপৰীয়া দুটা বা 3টা মান বাজিছে তেতিয়া আমি ভাত খোৱা নাই আৰু খাম বনাইছো মিলি তাৰ পিছত ভন্টিটোৰ ফোন আহিছে মানে মোৰ হাজবেণ্ডৰ ফালৰ এজনী ভন্টি বিয়া দিয়া হৈছে আৰু এজনী আছে ফোন কৰিছে মানে কি তাইৰ উখাহৰ প্ৰবলেম হৈ গৈছে মানে উখা লব পৰা নাই বুকু পিঠি গোটেইখন হানমাৰি ধৰি আছে কিবাকে ফোন কৰিছে আৰু মানে কি মোবাইলটো ওচৰত আছিল বুলিহে আৰু ওচৰত হাজবেণ্ডজন নাছিল কিবা কামৰ কাৰণে অকনমান ওচৰ চুবুৰীৰ ফালে ওলাই গৈছিল তাই মানে এনেকে আৰু হাজবেণ্ডে মোবাইলটো লৈ যোৱা নাই এটো কাৰণে মানে তাই ফোন কৰি মানে আমাকে ফোন কৰিছে যে এনেকুৱা মানে কবই পৰা নাই কথাটো যে কি হৈছে তাইৰ মানে এনেকুৱা তাৰ পিছত ফোন কৰি ক'লে অকনমান যিখিনি কৈছে কিখিনিতে বুজি পায় তাৰ পিছত আমি দৌৰাদৌৰিকে ওলালো এপিনে দেউতাও অফিসৰ পৰা আহি পাইছিল দেউতাকো মাতিতে তাইক মানে মেডিকেল লৈ গ'ল মেডিকেললে যেতিয়া আমিও ভাবিছো মেডিকেললে যাম বুলি তাৰ পিছত অকনমান দেৰিকে মেডিকেল চাইছে মেডিকেলত চাই লৈ মানে হেৰি হৈছে দেখালে দেখুৱাৰ পিছত তাইক মানে বেলেগ এখন মেডিকেললে ৰেফাৰ কৰিছে সেইখন মেডিকেল যিখন মেডিকেল ৰেফাৰ কৰিছে আৰু সেইখন মেডিকেলৰ পৰা অকনমান টাইম তাত ৰাখি তাৰ পিছত তাইক মানে ঘৰলে পঠাই দিলে তাৰ পিছত সিহঁতে কৈছে কি আমি মেডিকেলৰ পৰা আহিছো আপোনালোকে হেৰিত আহিব নালাগে মেডিকেললে আহিব নালাগে আপোনালোকে ঘৰলে আহক ঘৰলে গলো ঘৰত গৈ পাইছো আমি গধূলি 7টা বজাত সিহঁতৰ তাত 7টা বজাত গৈ পাই এনেকে অলপমান টাইম থাকিলো মেলিলো তাৰ পিছত মা থাকিল স্মিতা আৰু মই গুচি আহিলো মানে মা থাকিল কাৰণ যেহেতু ঘৰত বিশেষ বেলেগ মানুহ নাই সিহঁতৰ ভন্টিজনী তাৰ পিছত মাইনাটো আৰু হাজবেণ্ডজন তিনটাই আৰু অলপ কষ্টও হৈ আছে কামৰ বিশেষ সেইকাৰণে মানে মা থাকিল আমি নানিলো বাৰু দুদিনমান থাকিব মা আৰু আমিও ঘৰত আৰু স্মিতা আৰু মই অকলে ভয় লাগে যে সেইকাৰণে আৰু দুজনীয়ে সেইকাৰণে ভয় লাগে আমিও গুচি আহিলো ৰাতিয়ে দেউতাৰ লগতে একেলগে গুচি আহিলো হেতুৱে আৰু মানে কাহিনীটোৱে হেতু মানে ঘপককে সেইকাৰণে আহিবলগিয়া হ'ল ৰাতি ঘৰ আহি পাইছো 10টা 10:30 মান বাজি গৈছে হিমানটোত আহি পাইছো আৰু এতিয়া আজিৰ ভিডিওটো মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো এইফালে আমাৰ খেতিখন আৰু মই প্ৰায় আহিলে আমাৰ খেতিখন দেখাও কিয় দেখাও জানেনে আপোনালোকে ভাবে মই মানে খেতিখন এবাৰ হলিও দেখাও মানে মোৰ ভাল লাগে খেতিখন ইমান ধুনিয়াকে ফলবোৰ লাগি আছে আৰু ইমান ধুনিয়াকে দেতে খেতিখন কৰিছে সেইকাৰণে মোৰ দেখাই ভাল লাগে এবেনে আৰু এতিয়া ঘৰতে আছো ঘৰৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু অহাকালি মানে আজিটো নহয় বাৰু আজি এনেকুৱাই হ'ল অহাকালি মানে দেউতাহঁত এটা মন্দিৰলৈ যাব ইয়াৰ নহয় বৰপেটাৰ হয় আমাৰটো অৰিজিনেল ঘৰ বৰপেটাতে আমি দেউতা চাকৰি সূত্ৰে ইয়ালে আহিছিলো মাহঁত যাব দেউতাহঁত যাব আৰু তাত মানে দেউতাই প্ৰত্যেক বছৰে মানে 100 110টা এনেকে মানে পদুম ফুল দিয়ে তাত মানে পদুম ফুল পোৱাটো অলপমান টান মানে সেইকাৰণে পদুম ফুল দিয়ে এবাৰো দিব আৰু দেউতাই মানে পদুম ফুলবোৰ মানে একদম বেলেগে ছিঙি আনিছে যোনে ছিঙিছে যতে ছিঙি আনিছে এতিয়া দেউতাই মানে সেইবোৰ গাঁঠি আছে মই অলপ আপোনালোকক দেখাই দিম বলক চাওকচোন আমাৰ মানে পথাৰখনত ছাগলী চৰাব আহিছে লৰাজনে এইটো ছাগলী আমাৰ ঘৰত সোমাই গৈছে এইপিনে ইয়ে ওলাব গৈছে ঐ চুকুলো মুকুলো এইপিনে ছাগলী চাওক এইকেইটা ইমান ডাঙৰ ছাগলী চাওকচোন
এইপিনে পদুম ফুলবোৰ দেউতাই ধুনীয়াকৈ মুঠি মুঠিকৈ বান্ধি আছে। এটা মুঠিত 25টাকৈ আছে। কিমানটা ফুল আছে? 119টা। 119টা। ভাল হৈছে যেতিয়া কি কৰিম। কি হ'ল এতিয়া মানে অকণমান আমাৰ এইফালে আহিছোঁ, মানে ভিতৰৰ ফালেও মানুহ আছে, বহুত মানুহ আছে। এতিয়া আহিছোঁ মানে আহিলেই মানে মাতে আহিবৰ কাৰণে, আৰু আহাই নহয়। সেইটো কাৰণে বোলে আজি ভাবিলোঁ অকণমান ফুৰিব আহোঁ। মা, মই, ভণ্টি আহিছোঁ আৰু বাবু আহিছে। এইফালে যাম মানে আৰু আগৰ ভিডিঅ' এটাত মই কৈছিলোঁ এইখিনি ঠাই বহুত ঠাণ্ডা গছৰ কাৰণে, আৰু আজিও সেইখিনি ঠাইতে আহিছোঁ আৰু সেইফালেও যাম। আমাৰ ৰাস্তাটোত জামৰ গছ কিমান আছে, যদি কাৰোবাক লাগি আছে, যদি মানে কাৰোবাক লাগে যাম ফ্ৰীতে ফকতীয়াকৈ ইয়াতে আহিব খাবৰ কাৰণে। কিমান জামৰ গছ আছে, এইবোৰ চব লাইনটোত জামৰে গাছ, চব জামৰে গাছ। এইবোৰ এডাল মধুৰিআম আছে, লাগে মধুৰিআম সোৱাদো আছে। এডালো জামৰ গছ, বহুত আছে জামৰ গছ। হেৰি যেতিয়া মানে বানপানী আহে আৰু এই কালভাৰটোত বহি আছিলোঁ। কলগছডালৰ পাত চাত নোহোৱা হৈ গৈছে। এখন কি ধুনীয়া খেতি কৰিছোঁ মই, চাওক চব আগাৰা ৰুই লৈছোঁ। আগাৰা গাড়ী ললোঁ, পাৰ্টি খাব আহিবা। মোৰ নতুন গাড়ীখন চাওক আপোনালোকে, আৰু চবকে মোৰ গাড়ীখনৰ পাৰ্টি খাব আহিব। কি মানে কি ফুৰিব আহিছোঁ। পিনে চাওক, এখন আশ্ৰম যেন পায়, কিন্তু নহয়, এখন মানুহৰে ঘৰ। পিনে আহি আছোঁ মানে খুৰীহঁতৰ ঘৰত। পাহাৰত উঠি পৰি আছোঁ। এইপিনে মানে খুৰীহঁতৰ ঘৰত গৈছিলোঁ, আহিলোঁ ফুৰি। এতিয়া আৰু ৰাস্তাটোতে খোজকাঢ়ি আছোঁ। সেইপিনে ভণ্টিক মাতিছোঁ অলপ আগবঢ়াই নিবৰ কাৰণে, তাই আহি আছে স্কুটিখন লৈ। মানে আমাৰ ৰাস্তাটো হৈছে ইমান দীঘল, তাৰপিছত নকওঁ আৰু, ভাগৰ লাগি যায়। এতিয়া আহি আছে, আহি পালে আৰু এতিয়া আহি পালে। মানে ৰাস্তাটো বহুত দীঘল, সেইটো কাৰণে মানে খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি যায়। গোটেইকেইটা উঠি লওঁ ৰ'ব।
মা আহা নাই ভণ্টি আৰু মই মানে স্কুটিখনত আহিছো এই চলোৱা যাওঁত এইফালে আমি বহিছো এইফালে যাওকচোন চিষ্টাৰ অ বুলি কোৱাচোন অ বুলি কোৱা অ হাঁহি আছে মানুহবোৰে আমাৰ ফালে চাই যায় আমাৰ এইপিনে চাওক বিভিন্ন ধৰণৰ আম এইপিনে বন্দিতে আনিছে বন্দিতা বুলি ক'লে ধৰিব নোৱাৰিব পাৰে এইটো আম আনিছে আমাৰ কাৰণে আজি আলহী হ'ব এইপিনে আমাৰ ঘৰৰ আম মানে পানীটেমাৰ আম স্মিতা ঘৰত যাওঁতে আনিছে আৰু এইপিনে আঠিয়া বৈৰাম জেঠাই আনিছে আঠিয়া বৈৰ পানীটেমাৰ আৰু ক'ৰ আছিল নপৰা পচৰিয়াৰ আম এয়া আমাৰ ঘৰত আজি এয়া চাইজো বেলেগ এয়া হৈছে আঠিয়া বৈৰ এইটো হৈছে আমাৰ পানীটেমা আৰু এইপিনে হৈছে এইটো পচৰীয়া নপৰাৰ আম চাওক এইপিনে আমাৰ বন্দিতা মাইনা এইফালে আমাৰ বাইদেউ প্ৰায় আমাৰ আম লগতে আছে চিপছ মোৰ ফালৰ পৰাই লোৱা এক পেকেট চিঙি দিয়া নহয় এই টান লাগি যায় কাক দিম আমাক কলি যাব খাবানে আৰু মাছ দিব চুব মই ভিডিঅ' নাই সদায় আৰে কৌ চবে চিপছ খোৱাতে ব্যস্ত পেকেট মোৰ আছে বাইদেউ চাহ খাই আছে দেখছা মোৰ ভিউৱাৰ্ছ হ'লে ভাবো বা এ আৰু খালি বজে আছে দে কি নবা বাৰু তামাম খাওঁ আমাৰ এই চাহ হয় একদম যোগাৰ চাহ খাই আছে চাহ হোৱা যোগাৰ আৰু ভাবো চাহ খা তই পাৰ্টি চব মোৰে ভিডিঅ' চলি আছে খাবা এইবিলাক আম খাবৰ কাৰণে আম কাটি মোৰ টেঙা ক'ত বন্দিতা বাইদেউ দিছিলো ক'ত কি দিছিলো চিন্তা খা আম খা সেই নাও বাটত তাতে আহিলে ভিডিঅ' কৰি থাকে খালি ভিডিঅ' কৰে নাহো আৰু আজি লাষ্ট তই যে খালাতে ব্যস্ত খালি ভিডিঅ' কৰবি হা খাই আছো বুলি এইপিনে আমাৰ আম খোৱা হোৱাই নাছিলে এয়া এইফালে আৰু মায়ে লৈ আহিছে লেচু হাই ক এইফালে এয়া লেচু খাম এতিয়া এইটো নাখাওঁ ভাল লগা নাই খাৱাই মেইন খালি খায়ে থাকো খাৱাই দেখা তই কিমান খাবি আজি কিমান খাবি তই আজি কিমান খাবি এইফালে বস্তু উলিয়াই দিব লাগে তোৰ কাৰণে এইফালে ষ্টাৰ্ট কৰি আছে অলপকে ফটো মাৰি দিয়া মাইক ফটো মাৰা লেচু দে
মাহিক মাতাচোন মাহী বুলি মাতাচোন মাহিক মাতা মাহিক আই লাভ ইউ বুলি কোৱাচোন আই লাভ ইউ কেতিয়াকে কৈছি পুলিচ কাম নাই মোৰ মকেল একবার ধরবি ডাইরেক্ট ধরবি মাঝে নুখুলাই ডাইরেক্ট তাইকে ধরছি 1000 মই সুরে হই দেখো বিজনেসম্যান শুরুত নামছে তুমি কিমান বিজনেস 10টা বিজনেস খুলি কিনে শুরুত নামছে না এই ফেলাছা সৈনিকা ওই প্রথমতে সর মোর বন্দিতা মই ভাদা বলছি বলে ধরিস মিতা এটা সুরত আছে মই দেখছি না 500 পাই আছে তাক লাগে ফোন না পানে এইও পাওয়া নাই বা 2000ত নামছি আলা আলা টকা নালাগে বা এইয়া মই দেখাই দিওঁ ৰ প্ৰাইচ কি আছে মোৰ নসিব মে এইয়া চোৰ এইপিনে আমাৰ চোৰ পুলিচ খেলা হ'ল এইফালে হিচাপ কৰাত ব্যস্ত কোনে কিমান পায় আৰু কোন কি হয় লাষ্টত জনাই দিম বাৰু কোন কি হয় এইফালে মই হিচাপ কৰি লওঁ আপোনালোকক দেখাই আছোঁ কোন কিমান পায় আৰু কোন কি হয় দেখাই আছোঁ চাই লওক ভিডিঅ'টো এইফালে ধৰিস্মিতাই কিমান পায় মই গণি আছোঁ বাৰু আৰু এইপিনে আজিৰ খেলখনত মানে কোনে কোনটো স্থানত আছে মই লিখি দি আছোঁ আৰু আপোনালোকে চাই মজা লওক এইপিনে চাওক এতিয়া কোন কি এইফালে স্মিতা ৰজা তাৰপিছত এইফালে বন্দিতা ৰাণী তাৰপিছত বৰ্ণালী প্ৰজা তাৰপিছত চয়নিকা লেমধৰা আৰু এইফালে চাওক এইটো ধৰিস্মিতা চাই লওক এইফালে এইটো কি চাওক ইয়াতে সমাপ্ত কৰিলো আৰু এই যে এইটো নামটো চাওকচোন এই নামটো চাই এই মানুহটোক নমস্কাৰ তাৰপিছত এই বন্দিতা হৈছে এইটো ৰাণী একচুৱেলি ৰাণী আৰু ৰজা আৰু এইফালৰ এই লেম ধৰাটো চাওক লেম ধৰা এইয়া বৰ প্ৰজা বেয়া হৈছে প্ৰজা চবকে সেৱা কৰি ৰজাৰ সেৱা কৰিব লাগিব ন তুমি কি আছিলা ৰাণী তোমাক কি লাগে কোৱা মই এতিয়া এটা আইফোন দিবাচোন আইফোন লামাৰ খালি আইফোন হে লাগে এইটো আছে এইটো আমাক আমি কি কওঁ এনেকা দিয়া কোৱা এনেকা দিয়া মা ঘৰত আহি ভাত খাই আছো চাওক না নিমখ না তেল সুধা ভাত এইফালে বিলনি এইফালে ভাত
এনে কৈছোঁ ৰ'ব আছে এইফালে চয়াবিনৰ চব্জি আঞ্জুল সেইফালে দালি এইপিনে খাই আছে ভাত মোক দিয়া আৰু এইপিনে চয়াবিনৰ চব্জি দালি লোৱা নাই দালি পিনে পানীৰ গিলাচটো হয়তো দেখি গম পাইছে কি পানী দালিখন কালি চেল কৰি দিম অমা ভোট জলকীয়া পিনে ভাত পানী খোৱা হ'ল আমাৰ সকলোৰে বাকী সেইফালে শুই আছে ভণ্টিহঁতে সেইফালে শুনে শুইছে সেইফালেও শুই আছে আৰু এতিয়া বেছি দেৰি নকৰোঁ ভিডিঅ'টো বেছি দীঘলীয়াও নকৰোঁ কাৰণ বেছি দীঘলীয়া কৰিলেও ভাল নালাগিব নহয় জানো চাই আপোনালোকৰ আৰু এইফালে কালি সোনকালে উঠিব লাগিব মাহঁত মানে মন্দিৰত যাব আপোনালোকক মই দেখাইছিলোঁৱেই দেউতাই মানে পদুম ফুল আনিছিল কি মন্দিৰত যাব ক'ৰ মন্দিৰত যাব বা কি হ'ব গোটেইখিনি মই নেক্সট ভিডিঅ'ত ক'ম নেক্সট ভিডিঅ'টো কিন্তু মিছ নকৰিব দেই একদম কৈছোঁ মিছ নকৰিব বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে এইফালে শুনে হৈছে আৰু ময়ো বেছি কথা কৈ নাথাকোঁ কাৰণ সি উঠিব যে সি উঠিলে আৰু দিগদাৰ হ'ব সেইটো কাৰণে এতিয়া আৰু ময়ো শুওঁ আপোনালোকেও শুই থাকক বাই বাই গুড নাইট